আন্টি পূজাটা যে কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া, মন খুশ। বুন্দা আমাৰ সমূহ আঞ্চলিক ৰিক্সা সন্থা ফ্ৰেণ্ডছ, মই তৰালি আৰু আজি বিশ্বকৰ্মা পূজা এইকাৰণে প্ৰায় দুপৰীয়াৰ সময়তে ওলালোঁ। যিহেতু খিচাৰি বা প্ৰসাদ মানে দুপৰীয়া সময়ত বিতৰণ কৰে, চ' ভাবিছোঁ যিমান পাৰোঁ সিমান কালেকশ্যন কৰিম। মানে প্ৰসাদটো খিচাৰিটোতো কালেকশ্যন কৰিব নোৱাৰি বাৰু, মানে যিহেতুতো খাইব লাগিব। আৰু এতিয়া আজিৰ ভিডিঅ'ত মানে ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাওক। এতিয়া আহি পালোঁ বন্দা, আৰু এতিয়া এইফালে দুটা ৰাস্তা আছে। ভাবি আছোঁ এইফালে যাওঁ নে এইফালে যাওঁ। আহোঁতেতো চবতে গোন্ধবোৰ পাই আছোঁ, ক'ৰবাত চব্জি কাটি আছে, ক'ৰবাত খিচাৰি বহাই আছে। ভাবিছোঁ এতিয়া কোনফালে যাওঁ। পূজাগিলাকত আহি আছোঁ আমি, আৰু পূজা চলি আছে, কিন্তু মানে খিচাৰিটোৱে হোৱা নাই। পেপা বজাৰ, পেপাৰ দোকান আহিছে। পেপাৰটোৰ দাম সুধিলেও ৰ'ব আংকুলটোক। আংকুল কিমান দাম? 50? ৰ'ব এবাৰ বজাই চাওঁ আগতে। ফ্ৰেণ্ডছ, পেপা আহি গ'ল আৰু চশমা পিন্ধি লৈছোঁ। এতিয়া জচ আহি গ'ল। এতিয়া ৰাস্তাত বহি পেপা বজাম। ইয়াতে বহি লওঁ নেকি তেনেহ'লে? অলপ দূৰত বহি আছোঁ। ডাবল পাই গ'লোঁ। এতিয়া এইটো খাম আৰু এইটো ঘৰত লৈ যাম, আৰু লগতে পেপা বজাই খাম কিন্তু দেই আজি মই। প্লাষ্টিক লৈছিলোঁ, বেগত আছে ৰ'ব। আৰু মানে ই ৰিক্সাখনতো বহিবৰ কাৰণে ফ্ৰীতে পালোঁ, মানে প্লাষ্টিকটো ওলালোঁ। মই ইয়াতে সেৱা কৰিলোঁ, পূজা কৰিলোঁ, আৰু এইফালে আণ্টিহঁত আংকুলহঁত আছে। আণ্টি পূজাটা যি কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া, ৰাতিপুৱাৰ পৰা লগি আছে, একদম ভাল লাগিছে, মন খুশ। মন খুশ হৈ গৈছে আৰু পূজা কৰা হৈ গ'ল। আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগছে। খিচাৰি বনাইছে আপুনি? বা মজাচোন। আমিও খাই যাব পাৰিম নে নাই? এফালে খিচাৰি বনাইছে আৰু এইফালে বোলে খিচাৰি বনাই আছে, আৰু চাব আহিছোঁ ৰ'ব। আৰু ইয়াতে খিচাৰি বনাই আছে, তেওঁলোকে আমাকো খাই যাবলৈ দিছে। যদি সময় থাকে খাই যাম বাৰু। ধুনীয়াকৈ বনাই আছে মুকলিকৈ, জুইতে বনাই আছে। জুইত বনোৱা খাদ্য কিমান সোৱাদ হয় আপোনালোকেতো জানে। ভিতৰলৈকে যাওঁ ৰ'ব অলপ। আংকুল কি বনাইছে? খিচাৰি বনাইছে। আৰু হ'বলৈ কিমান টাইম আছে? আৰু 15-20 মিনিট লাগিব। ঠিক আছে, আমি আহি কেনে খাই যাম বাৰু। ফুৰি আহোঁ অলপ। হেপী বিশ্বকৰ্মা পূজা আপোনালোক সকলোকে। থেংক ইউ। কিবা এটা কৈ দিয়ক আজি পূজাৰ বিষয়ে। আজি পূজা মানে আমি দুখী অৱস্থা আমাৰ বুন্দা আমাৰ সমূহ আঞ্চলিক ৰিক্সা সন্থা উইথ আমাৰ ইয়াৰ দাদা মনোজ দা, তেখেতে আমাক অকণমান সহায় সাৰথি কৰি পেণ্ডেলটো দিছে। উইথ আমি সীমিত হিচাপত কৰি ৰাইজক যি পাইছোঁ, কল ফল বুট মাহ আৰু প্ৰভুৰ ওচৰত যি পাইছোঁ তাকে দি পেলাই মই সন্তুষ্ট হৈছোঁ। আৰু আমি আহিলেও খুব ভাল লাগিলে। আপোনালোকৰ সহায় সুবিধা পালে আৰু এইবাৰ অকণমান সৰুকৈ কৰিছোঁ, জীয়াই ৰাখে অকণমান ডাঙৰকৈ কৰিব পাৰিম। ইয়াই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা। অহা বছৰ আকৌ পাতিব বুলি আশা ৰাখিছোঁ। আমি আকৌ আহিম আপোনালোকৰ মাজলৈ। ফ্ৰেণ্ডছ, মানে য'তে পাইছোঁ তাতে লৈ লৈছোঁ। পালে কিমান খাম আৰু প্ৰসাদ, য'তে গৈছোঁ তাতে প্ৰসাদ পাইছোঁ। গতিকে উপায়টো নাই, মোৰতো পেটটো ইমান ডাঙৰ নহয়, এই পেটটোতে ভৰাব লাগিব। ৰাস্তাৰ মাজতে আজি লাজ নাই আৰু মোৰ, ভৰাই দে। গধূলি দোকান দিম। ফ্ৰেণ্ডছ, ইয়াতে পূজা কৰিলোঁ আৰু খিচাৰি খাম বুলি ভাবিছিলোঁ, কিন্তু হঠাৎ ভাতটো পাই গ'লোঁ আৰু খাই ল'লোঁ। ভিডিঅ' বনোৱাই নহ'ল, খাই ল'লোঁ ৰ'ব। এতিয়া যাওঁ ঘৰত। চাওক ফ্ৰেণ্ডছ, এতিয়া পূজা হৈ আছে আৰু এইফালে প্ৰসাদো থোৱা আছে, কিন্তু মানুহ নাই। নিজে লোৱা চিষ্টেম চাগৈ, আজিকালিতো নিজে লোৱা চিষ্টেমে হয়। পুৰা চাইকেলত বহি পুৰা পেপা বজাই আছোঁ। মানুহৰ কাণ চান পুৰা ফাটাই দিছোঁ, পুৰা বজাই আছোঁ আৰু এতিয়া বজাই আছোঁ। পূজা বুলি না, পূজা আহিলোঁ, পূজা চাই আৰু পূজা চালোঁ, খালোঁ, আৰু লগতে আপোনালোককো দেখাব চেষ্টা কৰিলোঁ। আৰু বম প্ৰসাদ পালোঁ, য'তে গৈছোঁ তাতে প্ৰসাদ দিছে, মাতি হ'লেও দিছে। আৰু আজিলৈ মানে আছিল। ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰুতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ মানে আছিল, বাই বাই।